নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছিলো CTETৰ পুৰণি প্ৰশ্ন কাকতসমূহ এখন 2012 চনৰ পেপাৰ ইউপি লেভেলৰ তাৰে ফাৰ্স্ট ল্যাঙ্গুৱেজ অসমীয়া হিচাপে থকা প্ৰশ্নখিনি আলোচনা কৰিলো পেডাগজিৰ প্ৰশ্ন আৰু সেকেন্ড ল্যাঙ্গুৱেজৰ প্ৰশ্নখিনিও কেইটামান আলোচনা কৰিলো আগৰ ভিডিঅটোত আজি ভিডিঅটোত তাৰ পিছৰখিনি প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো গতিকে ভিডিঅটো চাই থাকক 142 নাম্বাৰ কোৱেশ্চন কেতিয়াও এৰি নিদিয়া দৃষ্টিভংগী শিকাবলৈ এটা উপযুক্ত কাৰ্য হৈছে এটা উপযুক্ত কাৰ্য কি হ'ব পাৰে কেতিয়াও এৰি নিদিয়া দৃষ্টিভংগী বুলি কওঁতে এনেকুৱা এটা দৃষ্টিভংগীক বুজাইছে য'ত যিকোনো এটা কাম কৰিম বুলি থিৰাং কৰাৰ পাছত যিকোনো উপায় এটা শেষ কৰাৰ ভাৱ নিহিত হৈ থকা এটা কাৰ্য এতিয়া অপচন 1 আছে অভিভাৱক শিক্ষকৰ সভাত দুটা জনপ্ৰিয় গান গায় আৰু সিহঁতৰ কিছু কলা শিল্প প্ৰদৰ্শন কৰে ইয়াত দুটা জনপ্ৰিয় গান গায় এই শব্দ কেইটাই কাম এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত আৰু নিৰ্দিষ্ট সময়ৰ বাবেহে কৰা কথা কৈছে গতিকে এইটো শুদ্ধ উত্তৰ নহব অপচন 2 আছে ছাত্ৰ ছাত্ৰীয়ে নিজৰ কাগজ কলমেৰে কৰা কাম পৰিশোধিত কৰে বাৰম্বাৰ পৰীক্ষা কৰে পৰস্পৰৰ মাজত আলোচনা কৰে আৰু বহু দূৰলৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰে এই অপচনটোত ভালকৈ মন কৰিলে বুজিব যে শেষত এটা কথা কৈছে বহু দূৰলৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰে বুলি ইয়াৰ অৰ্থ হ'ল তেওঁলোকে এটা নিৰ্দিষ্ট লক্ষ্য থাকে তেওঁলোকৰ সেইমতে পৰিকল্পনা কৰে আৰু আগবাঢ়ি যাবলৈ ইজনে আনজনৰ লগত আলোচনা কৰে ভুল হলে মূল্যায়ন কৰে বা পৰীক্ষা কৰে আৰু কামবোৰ পৰিশোধিত কৰে সো কাৰেক্ট আনসাৰ হ'ব অপচন 2 3 দিছিলে ছাত্ৰ ছাত্ৰীসকলে জীৱনত সন্মুখীন হোৱা কঠিন পৰিস্থিতিবোৰৰ বিষয়ে দলগতভাৱে নিজৰ মাজত ৰেখাংকন কৰিবলৈ লয় ইয়াত সমস্যাবোৰ কেৱল চিনাক্তকৰণ বা চিহ্নিতকৰণ ৰেখাংকন কৰি যোৱাৰ কথাহে কৈছে কেতিয়াও এৰি নিদিয়াকৈ কেৱল সমস্যাবোৰে একেধাৰে চিনাক্ত কৰি যোৱাটো কোনো অৰ্থপূৰ্ণ দৃষ্টিভংগী হ'ব নোৱাৰে গতিকে এইটো এটা শুদ্ধ উত্তৰ নহয় আৰু অপচন 4 আছে ভাষাৰ শ্ৰেণীৰ সময়ত অধ্যক্ষৰ অনুমতি লৈ বাহিৰলৈ গৈ খেলিবলৈ লয় সদায় কোনো এটা কাম কৰাৰ আগত শিক্ষকৰ অনুমতি লোৱাটো হ'ল শিষ্টাচাৰ কিন্তু এটা লক্ষ্য পূৰণৰ বাবে সদায় মানি চলা এইটো এটা কাৰ্য নহয় পাছৰ প্ৰশ্নটোত আহিছো প্ৰাথমিক স্তৰত পঠন মূল্যায়ন অধিক কাৰ্যকৰী ৰূপত কৰাৰ এটা উপায় হৈছে উপায় কি হ'ব পাৰে ইয়াতে দুটা কথা মন কৰিব লাগিব প্ৰথমতে কৈছে প্ৰাথমিক স্তৰৰ ছাত্ৰ ছাত্ৰীৰ কথা আৰু দ্বিতীয়তে কৈছে পঠনৰ ক্ষেত্ৰত এনে পৰিস্থিতিত তলৰ কোনটো কাৰ্য কৰিলে মূল্যায়ন কাৰ্যকৰী হ'ব অপচন 1 আছে শব্দৰ অৰ্থ আৰু প্ৰকাশৰ ওপৰত আধাৰ কৰি মৌখিক কুইজ অনুষ্ঠিত কৰা শব্দৰ অৰ্থ আৰু প্ৰকাশৰ ওপৰত গুৰুত্ব দিয়ালৈ ঠিকে আছিল কিন্তু কুইজ পাতি নম্বৰৰ তুলনা কৰাটো উচিত নহয় গতিকে অপচন 1 শুদ্ধ নহয় অপচন 2 আছে গল্প বা পাঠৰ চৰিত্ৰ বা ঘটনাৰ ওপৰত ভিত্তি কৰি লিখিত পৰীক্ষা অনুষ্ঠিত কৰা ইয়াতো পৰীক্ষাৰ কথা কোৱা হৈছে প্ৰাথমিক স্তৰত যিহেতু পৰীক্ষাৰ ওপৰত গুৰুত্ব দিব নালাগে সেইবাবে এই অপচনটো শুদ্ধ নহয় অপচন 3 আছে এক মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কিমান পঢ়িছে তাৰ বিচাৰ কৰা এইটোৱে শুদ্ধ অপচন হ'ব সৰু ল'ৰা ছোৱালীৰ বাবে মৌখিকভাৱে মূল্যায়ন কৰিব লাগে কাৰণ সেই বয়সত লিখিত জ্ঞান তেওঁলোকৰ কগনিটিভ ক্ষমতাৰ বাহিৰত হয় আৰু অপচন 4 দিছিলে এক সৰু প্ৰকল্প হিচাপে 50টা শব্দৰ ভিতৰত এখন পুথি লিখা বা পাঠৰ পৰ্যালোচনা কৰা প্ৰকল্প বা পৰ্যালোচনা কৰি প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীক লিখিব দিয়াটো একেবাৰে উচিত নহয় বা বয়সৰ উপযোগী নহয় ইয়াতে শুদ্ধ উত্তৰ পালো অপচন 3 144 নাম্বাৰ কোৱেশ্চন পাঠ্যক্ৰমৰ উন্নীতকৰণে তলৰ কোনটো অনুক্ৰম অনুসৰণ কৰে ইয়াৰে 4টা অপচন আছে অপচন কেইটা চাই ল'ব এতিয়া কথা হ'ল পাঠ্যক্ৰম উন্নীতভাৱে প্ৰস্তুত কৰিবলৈ হ'লে কি কৰিব লাগিব প্ৰথমে কিছুমান উদ্দেশ্য থাকিব লাগিব উদ্দেশ্য বাছি ল'ব লাগিব যে এইকেইটা কাৰণত মই এই পাঠ্যক্ৰমটো প্ৰস্তুত কৰিম এনেদৰে উদ্দেশ্যসমূহ বিচাৰি লোৱাটো কোৱা হ'ব উদ্দেশ্যাৱলী নিৰূপণ তাৰ পাছত আহিব প্ৰয়োজন বিচাৰ যিমান উদ্দেশ্য নিৰূপণ কৰি ল'লে সেই উদ্দেশ্যাৱলীসমূহে কি কি প্ৰয়োজন পূৰাব পাৰিব কোনটো প্ৰয়োজন প্ৰথমে পূৰণ কৰিব লাগিব এনে ধৰণৰ কথা কিছুমান আহে নেক্সট আহিব পাঠ্য অথবা শিক্ষণ অভিজ্ঞতাৰ নিৰ্বাচন যিবোৰ উদ্দেশ্য থিৰাং কৰি ল'লে বা প্ৰয়োজনীয় বুলি নিৰ্বাচন কৰিলে সেই উদ্দেশ্যসমূহ পূৰণ কৰিব যাওঁতে কেনেকুৱা ধৰণৰ পাঠ প্ৰয়োজন হ'ব আৰু কেনেকুৱা ধৰণৰ শিক্ষণ পদ্ধতি শিক্ষণ অভিজ্ঞতাৰ প্ৰয়োজন হ'ব সেয়া সঠিকভাৱে নিৰ্বাচন কৰি ল'ব লাগিব আৰু লাষ্ট আহিব মূল্যায়ন পাঠ্যক্ৰমত যি পাঠ বা শিক্ষণ অভিজ্ঞতা প্ৰদান কৰিলে সেইসমূহে প্ৰথমে যি নিৰ্বাচন কৰি থৈছিলে উদ্দেশ্যাৱলীসমূহ সেই উদ্দেশ্যাৱলী পূৰণ কৰিব পাৰিছে নে নাই সেইটো চাব পাৰিব লাগিব আৰু তাকে কোৱা হ'ব মূল্যায়ন কৰা গতিকে এই ক্ৰমটো আছে অপচন 1ত উদ্দেশ্যাৱলী নিৰূপণ প্ৰয়োজন বিচাৰ
পাঠ্য অথবা শিক্ষণ অভিজ্ঞতাৰ নিৰ্বাচন আৰু মূল্যায়ন শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 145 নম্বৰ কুৱেশ্যন শিকাৰুক প্ৰতিনিধিত্বমূলক অভিজ্ঞতা প্ৰদান কৰাৰ আটাইতকৈ উপযোগী মাধ্যম কোনকেইটা হ'ব 1 আছে প্ৰকৃত বস্তু আৰু চানেকি 2 অমূৰ্ত শব্দ যিবোৰ মানে অৰ্থ বুজি পোৱা নাযায় আৰু বিষয় অধ্যয়ন 3 আছে ফলক প্ৰদৰ্শন আৰু দৃশ্যমান ছবি প্ৰদৰ্শন 4 ক্ষেত্ৰ ভ্ৰমণ আৰু পৰ্যবেক্ষণ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 ক্ষেত্ৰ ভ্ৰমণ আৰু পৰ্যবেক্ষণ ক্ষেত্ৰ ভ্ৰমণৰ জৰিয়তে আৰু পৰ্যবেক্ষণৰ জৰিয়তে যেতিয়া শিক্ষা দিয়া হ'ব তেনে কাৰ্যবোৰত তেওঁলোকে নিজে নেতৃত্ব দিয়াৰ সুবিধা পায় আলোচনা কৰাত নিজে সুবিধা পায় আৰু নিজে প্ৰতিনিধিত্ব কৰি শিকাৰ সুবিধা পায় আৰু বাস্তৱ অভিজ্ঞতা পায় সেয়ে এই মাধ্যমটো আটাইতকৈ উপযোগী হ'ব আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 146 নম্বৰ কুৱেশ্যন কম্পিউটাৰ সহায়পুষ্ট নিৰ্দেশাৱলীত উদ্দীপক প্ৰক্ৰিয়া হৈছে য'ত অৰ্থাৎ কম্পিউটাৰ এইডেড আহিলাবোৰত উদ্দীপক হিচাপে আমি কি লাভ কৰোঁ অপশ্যন 1 আছে বাস্তৱ জীৱনৰ ঘটনা পৰিঘটনাৰ অভিজ্ঞতা লাভ কৰা হয় বাস্তৱ জীৱনৰ অভিজ্ঞতা আমি ক্ষেত্ৰ ভ্ৰমণ বা প্ৰজেক্ট এনে ধৰণৰ কাৰ্যবিলাকত লাভ কৰোঁ যিবিলাক আমি চকুৰে দেখা পাওঁ অনিজ চকুৰে দেখা পাওঁ বা হাতেৰে কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ পৰা তেনেকুৱা অভিজ্ঞতা লাভ কৰিব পৰা নাযায় অপশ্যন 2 আছে প্ৰশ্ন আৰু তাৎক্ষণিক সংশোধনৰ সৈতে কিছু সংখ্যক তথ্য লাভ কৰা যায় এইটোৱে শুদ্ধ উত্তৰ হ'ব আমি সকলোৱে জানো যে অন্য ধৰণৰ প্ৰিণ্ট এণ্ড মিডিয়াবোৰৰ তুলনাত ইণ্টাৰনেট অথবা কম্পিউটাৰ এইডেড আহিলাসমূহতে আমি সকলোতকৈ বেছি ডাটা লাভ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ ৱেবছাইট বা ব্ৰাউজাৰ এইবোৰৰ সহায়ত তাৎক্ষণিকভাৱে প্ৰশ্ন উত্তৰ সকলো লাভ কৰিব পাৰোঁ আৰু সেই সুবিধাটোৱে হ'ল কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ উদ্দীপক প্ৰক্ৰিয়া কাৰেক্ট আনচাৰটোৱে হ'ল এইটো আৰু বাকি অপশ্যন 3 আৰু অপশ্যন 4 শুদ্ধ নহয় অনুশীলন কৰাৰ সুবিধা বা ভুল হ'লে শুধৰাই লোৱা এই পদ্ধতিসমূহ আমি সকলো ধৰণৰ নিৰ্দেশাৱলীৰ পৰাই কম বেছি পৰিমাণে লাভ কৰিব পাৰোঁ 147 নম্বৰ কুৱেশ্যন শ্ৰৱণ উদ্দীপক এটাই কি কৰিব পাৰে কেনেদৰে সহায় কৰিব পাৰে শ্ৰৱণ উদ্দীপক বুলি ক'লে ধৰক আপোনাৰ ভাল লগা গীত বা ভাষণ এনে ধৰণৰ এতিয়া অপশ্যন 1 আছে ছাত্ৰ ছাত্ৰীয়ে শুনা কথা আলোচনা কৰিবলৈ সন্মিলিত হোৱা এডল ছাত্ৰ ছাত্ৰীক বিভাজিত কৰাৰ কাৰণে উৎসাহ দিয়ে অপশ্যন 2 নিৰ্দেশ আদি দিয়াৰ নিচিনাকৈ তথ্যৰ মাজত থকা ঘাটিপূৰ্ণ কাৰ্যক্ৰম কৰিবলৈ প্ৰেৰণা দিয়ে অপশ্যন 3 পৰ্যালোচনা কৰাৰ বাবে ভাল বিৱৰণী শুনিবলৈ প্ৰেৰিত কৰে আৰু অপশ্যন 4 কোনো এটা কাম সমাপ্ত কৰি পুনৰ উপস্থাপন কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক শুনিবলৈ প্ৰেৰিত কৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 কিয় হয় চাওক যিবোৰ কথা আমাৰ বেছি প্ৰয়োজন হয় বা মনোগ্ৰাহী হয় সেইবোৰ কথা শুনিলে আমাৰ মনত উদ্দীপনাৰ সৃষ্টি হয় বা উত্তেজনাৰ সৃষ্টি হয় গতিকে ক'ব পাৰি যে তেনেধৰণৰ উদ্দীপকসমূহে ভাল বিৱৰণী বা তেনেধৰণৰ আন ভাল কাৰ্য কৰাত শুনিবলৈ প্ৰেৰিত কৰে উদাহৰণস্বৰূপে এটা স্বদেশপ্ৰেমমূলক গীত শুনি নিজৰ দেশৰ প্ৰতি আপোনাৰ মনত দেশখনৰ বাবে ভাল কাম কৰাৰ দেশখনৰ প্ৰতি ভাল ভাৱ এটা জাগ্ৰত হ'ব পাৰে যিটোৱে আপোনাৰ অন্তৰত গভীৰভাৱে চুই যাব পাৰে তেনে অৱস্থাটোকে কোৱা হয় উদ্দীপনা বা উত্তেজনাৰ অৱস্থা এতিয়া সেই গীতটোৱে এবাৰ উদ্দীপনাৰ সৃষ্টি কৰাৰ পাছত আপুনি কেতিয়াও নকয় যে এনে ধৰণৰ গীত আৰু কেতিয়াও নুশুনো তাৰ বিপৰীতে তাতকৈ ভাল ধৰণৰ গীত শুনাৰ বাবেহে আপোনাৰ মনত উৎসাহ জাগিব সেই উৎসাহৰ কাৰণটো হ'ল যাতে সেই ভাল গীতৰ পৰা বা তেনে ধৰণৰ যিকোনো ভাল উদ্দীপকৰ পৰা অৰ্থসমূহ আপুনি আলোচনা কৰিব পাৰে পৰ্যালোচনা কৰিব পাৰে বা বিশ্লেষণ কৰিব পাৰে তেনে ধৰণৰ কথা গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 148 নম্বৰ কুৱেশ্যন কথন কৌশল মূল্যায়নৰ সময়ত পাৰস্পৰিক ভাৱ বিনিময়ৰ কাৰ্যক্ৰমে কোনকেইটা দিশ সামৰি লয় অপশ্যন 1 নিজৰ পাল পৰিলে কথা কৈ আৰু আনকো ক'বলৈ উপযুক্ত সুবিধা দি অৰ্থৰ সুবিনিময় কৰা অপশ্যন 2 নিজৰ বিদ্যালয় বা পৰিৱেশৰ অনানুষ্ঠানিক বৰ্ণনা কৰা আৰু অপশ্যন 3 অন্য এজনৰ সৈতে টেলিফোনত কৰা কথা বাৰ্তা আৰু অপশ্যন 4 দুটা অথবা অধিক বস্তু ঠাই বা ঘটনাৰ তুলনা কৰা পাৰস্পৰিক ভাৱ বিনিময় বুলি কওঁতে বুজি পোৱা যায় যে কথা পতাৰ সময়ত এটা পক্ষই আন এটা পক্ষৰ আগত নিজৰ ভাৱ অনুভূতি প্ৰকাশ কৰিব লাগিব আৰু আনটো পক্ষকো ভাৱ প্ৰকাশৰ সুবিধা দিব লাগিব বা ক'ব পাৰি যে এটা পক্ষই আন এটা পক্ষক বুজি পোৱাৰ উপযুক্ত সুবিধা পাবও লাগিব আৰু দিবও লাগিব শুদ্ধ উত্তৰটো হ'ব অপশ্যন 149 নম্বৰ কুৱেশ্যন লিখনৰ ক্ষেত্ৰত পুনৰ বিচাৰি উলিওৱা দক্ষতা কোনকেইটা দক্ষতাক সামৰি লয় 1 টোকা প্ৰস্তুত কৰা আৰু টোকা গ্ৰহণ কৰা 2 নক্সা অংকন আৰু সাৰাংশ প্ৰস্তুতকৰণ 3 বিস্তাৰিত প্ৰাসংগিক কাৰ্য কৰাৰ সক্ষমতা আৰু 4 পঢ়ি বা শুনি থাকোঁতে তথ্য সংগ্ৰহ কৰা এতিয়া কথা হ'ল যে যেতিয়া আমি কোনো এটা পাঠৰ পৰা টোকা কৰোঁ টোকা প্ৰস্তুত কৰোঁ সাৰাংশ প্ৰস্তুত কৰোঁ বা পঢ়ি শুনি থাকোঁতে তাৰ পৰা প্ৰয়োজনীয় তথ্যবিলাক বিচাৰি উলিয়াব পাৰোঁ সেয়াও একোটা লিখনৰ ক্ষেত্ৰত পুনৰ বিচাৰি উলিওৱা দক্ষতাই হয়
কিন্তু পেডাগজিৰ কথাবোৰ অতি এনেধৰণে সূক্ষ্ম দৃষ্টিভংগীৰে চালে নহ'ব। ইয়াত লিখনৰ পুনৰ বিচাৰি উলিওৱা দক্ষতা বুলি কওঁতে এনেকুৱা কাৰ্য বা ক্ষমতাক বুজাইছে যে আপুনি লিখনৰ কৌশলসমূহ শিকি দীৰ্ঘ সময়ৰ বাবে মনত ৰাখিব লাগিব, যেনে টোকা কৰা, সাৰাংশ লিখা, আখৰ ভাল হোৱা, এনেধৰণৰ কৌশলসমূহ। আৰু যিকোনো ঠাইত যিকোনো কামত যেতিয়াই সেই কৌশলসমূহৰ প্ৰয়োজন হয় তেতিয়াই পুনৰ স্মৰণ কৰি ব্যৱহাৰ কৰিব পৰা সক্ষমতাই হ'ল লিখনৰ ক্ষেত্ৰত পুনৰ বিচাৰি উলিওৱা সক্ষমতা। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3, বিস্তাৰিত প্ৰাসংগিক কাৰ্য কৰাৰ সক্ষমতাই হ'ল পুনৰ বিচাৰি উলিওৱাৰ দক্ষতা। লাষ্ট কুৱেশ্যনটো লৈছোঁ, সজাগতা বৃদ্ধি কৰা ব্যাকৰণগত খেলে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে বা খেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ব্যাকৰণৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে। এতিয়া সেই সজাগতা বৃদ্ধি কৰা খেলে কিভাৱে বা কেনেদৰে সহায় কৰাৰ প্ৰয়োজন। অপশ্যন 1 আছে, সিহঁতে শিকা কোনো গঠনৰ বিষয়ে সচেতনভাৱে ভাবিবলৈ, ব্যাকৰণ থকা গঠনবোৰ ভাবিবলৈ। অপশ্যন 2, প্ৰদান কৰা কোনো কাৰ্য সম্পূৰ্ণকৰণত সন্মিলিত হ'বলৈ, ব্যাকৰণৰ ওপৰত হোমৱৰ্ক বা প্ৰশ্ন উত্তৰ কৰি দিলে সেই খেলৰ জৰিয়তে একেলগে প্ৰশ্ন উত্তৰ কৰিবলৈ দিয়াটোৱেই হ'ল সজাগতা বৃদ্ধি খেল। নে অপশ্যন 3, শিক্ষকে ব্যাকৰণগত গঠনবোৰ নিয়ন্ত্ৰণ কৰি থকাৰ সময়ত অৰ্থৰ বিষয়ে অনুভৱ কৰিবলৈ অথবা অৰ্থ উদ্ধাৰত প্ৰবৃত্ত হ'বলৈ। যি সময়ত শিক্ষকে ব্যাকৰণ শিকাই থাকিব সেই সময়তে ব্যাকৰণৰ বিষয়ে অনুভৱ কৰি বা অৰ্থ উদ্ধাৰৰ চেষ্টা কৰিব। নে অপশ্যন 4, প্ৰদত্ত কোনো এটা বিষয়ে এজনে আন এজনৰ সৈতে ভাৱ বিনিময়ৰ কাৰণে শিকি লোৱা গঠনবোৰ ব্যৱহাৰ কৰিবলৈ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4, ছাত্ৰ ছাত্ৰীৰ মাজত ব্যাকৰণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্য হ'ব লাগে যাতে সেই সজাগতা তেওঁলোকৰ মাজত সদায় থাকে। ভাৱ বিনিময় কৰাৰ সময়ত সেই গঠনবোৰ শুদ্ধকৈ ব্যৱহাৰ কৰিবলৈ সকলো সময়তে সজাগ হৈ থাকিব লাগে। খেলৰ জৰিয়তে শিকালে বুলি নিৰ্দিষ্ট সময়ৰ বাবেহে যে সেয়া উপভোগ বা উপযোগ কৰিব ব্যৱহাৰ কৰিব তেনে নহয়, সজাগতা সদায় থাকিব লাগে। খেলটো এটা পদ্ধতিহে মাত্ৰ, প্লেৱে মেথড। গতিকে শুদ্ধ উত্তৰটো পালোঁ অপশ্যন 4। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতেই শেষ হ'ল। যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।